নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ ডিজিটেল আসাম 3.0। আজি আমি আলোচনা কৰিম অৰুণোদয় নেক্সট টু পে'মেণ্ট আৰু অৰুণোদয় নোপোৱাসকলে কেনেদৰে অৰুণোদয় এপ্লাই কৰিব পাৰিব। গতিকে চেনেলটোত যদি নতুনকৈ আহিছে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব এনেধৰণে আপডেটসমূহ আগতীয়াকৈ পাবলৈ। প্ৰথমতে আমি আলোচনা কৰিম অৰুণোদয় নেক্সট টু পে'মেণ্টৰ বিষয়ে, যি 8,000 টকা ফেব্ৰুৱাৰী 20 তাৰিখে দিয়াৰ কথা আছিল। বৰ্তমানলৈকে সেইটো দিয়া হোৱা নাই। তাৰ সলনি এতিয়া মাৰ্চৰ 10 তাৰিখে 9,000 টকাকৈ দিব। তো বহুতৰে খেলিমেলি এটা হৈ আছিল যে যি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিয়াৰ কথা আছিল, বহুতে সেই পে'মেণ্টটো পোৱা নাই আৰু তেওঁলোকে খবৰটো নাই পোৱা যে এই পইচাটো এতিয়া মাৰ্চৰ 10 তাৰিখে 9,000 টকা কৰি দিব। চ' ভিডিঅ'টোত এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ বহুতো এনেকুৱা লোক আছে যিয়ে এই খবৰটো গম নাপায়। তো আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিসকলে গম পায় তেওঁলোকে আপডেট হৈ যাব। আৰু যদি এতিয়ালৈকে আপুনি অৰুণোদয় এপ্লাই কৰা নাই, আপুনি এইবাৰ এপ্লাই কৰিব বিচাৰিছে, তেন্তে আপুনি এই 9,000 টকাটো কেনেকৈ পাব তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব লাইক এটা কৰি দিব। তো আপুনিও যদি এইবাৰ অৰুণোদয় নতুনকৈ এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ফৰ্ম ক'ত দি আছে সেইটো খবৰ কৰিব লাগিব। যিহেতু পঞ্চায়তত আৰু নাইবা DC অফিচত ইয়াৰ কাম হৈ থাকে, আপুনি পঞ্চায়তত খবৰ কৰিব। যদি আপোনাৰ পঞ্চায়তত ফৰ্ম দি আছে তেতিয়াহ'লে অকালে যাই ফৰ্ম লৈ আনি ফিল আপ কৰি দিব আৰু নাইবা গাঁওবুঢ়াৰ সৈতে যোগাযোগ ৰাখিব। গাঁওবুঢ়াও এই ক্ষেত্ৰত আপোনাক বহুত সহায় কৰিব পাৰে। আৰু DC অফিচ নাইবা পঞ্চায়তত অৰুণোদয় কাম হৈ থাকে আৰু তাতে আপুনি খবৰ কৰি থাকিব। যদি তাতে ফৰ্ম দি আছে আপোনাৰ অঞ্চলত, আপুনি খবৰ কৰি ফৰ্ম জমা কৰি দিব আৰু আপুনি তিনিটা বস্তু ভালকৈ চেক কৰিব না, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডখন চব ঠিকে আছে নে নাই, আৰু আধাৰ কাৰ্ডখন বেংকৰ সৈতে লিংক হৈ আছে নে নাই। চ' এই তিনিটা ইম্পৰ্টেণ্ট কাম আপুনি কৰি থ'লে তেতিয়াহে আপুনি অৰুণোদয় পইচাটো পাব। আৰু এইখিনি আপুনি এপ্লাই কৰাৰ আগতে চেক কৰি ল'ব আৰু বেংক একাউণ্টটো আপোনাৰ DBT ইনেবল হৈ আছে নে নাই সেইটো চেক কৰি ল'ব। সেইটো আপুনি বেংকত গৈ চেক কৰি ল'ব পাৰে আৰু নাইবা যদি অফ আছে অন কৰি ল'ব পাৰে। তো এইকেইটা কাম আপুনি অৰুণোদয় পোৱাৰ আগতে কৰি থ'ব লাগিব। আৰু যদি বেংক একাউণ্টত কৰিবলগীয়া কিবা কাম থাকে আপুনি অৰুণোদয় এপ্লাই কৰাৰ আগতে কৰি থ'ব। তেতিয়াহে আপুনি অৰুণোদয় এপ্লাই কৰাৰ পিছত আপোনাৰ নাম আহিব আৰু তেতিয়াহে আপোনাৰ বেংকত পইচাকেইটা সোমাব, নাইবা আপোনাৰ পইচাকেইটা পোৱাত ৰখি যাব পাৰে। চ' সেইটোক লক্ষ্য ৰাখি আপুনি এইকেইটা কাম আগতে কৰি থ'ব। বেংক একাউণ্টত যদি কিবা খেলি মেলি আছে ঠিক কৰি থ'ব আৰু যদি কিবা ডকুমেণ্টছত ঠিক কৰিব লগা আছে আপুনি এপ্লাই কৰাৰ আগতে ঠিক কৰি দিব। আৰু আপুনি খবৰ কৰিব যে পঞ্চায়তত নাইবা DC অফিচত ইয়াৰ ফৰ্ম দি আছে নে নাই, আৰু গাঁওবুঢ়াৰ লগত যোগাযোগ ৰাখিব ক'ত ফৰ্ম দি আছে, তেতিয়া ভালকৈ আপুনি গম পাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকলে বৰ্তমানলৈকে একো আপডেট পোৱা নাই তেওঁলোকৰ বাবে সুবিধা হ'ব। আমাৰ চেনেলত এনেধৰণৰ অৰুণোদয় আঁচনি বা এনেকৈ চৰকাৰী আঁচনিক লৈ ভিডিঅ'সমূহ আমি দি থাকোঁ। আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি দিব, কিবা নাজানিলে আমি কমেণ্টত ৰিপ্লাই কৰি দিম, নাইবা পাৰ্চনেলি আপোনাক বুজাই দিম।